আৰু কথা দিছোঁ ইক্ৰাবাৰী ৩ নম্বৰ প্ৰাথমিক বিদ্যালয়ত এই ঠাইত সমূহীয়া ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি এই ৰাস্তা বিধায়ক হোৱাৰ পিছত প্ৰথম এই ৰাস্তাই মই বনাম, দলং মই বনাই দিম। পবিত্ৰ ৰমজান মাহ চলি আছে। আমাৰ ইছলাম ধৰ্মাৱলম্বী মুছলমান ভাইসকলৰ এই পবিত্ৰ ৰমজানত আজি মই ৩ নং ইক্ৰাবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ পেলাই সমূহীয়া যি ইফতাৰ, এই ইফতাৰত আমাৰ জ্যেষ্ঠসকল, আমাৰ যিখিনি অভিভাৱক, আমাৰ ইয়াত থকা যুৱক, বিভিন্ন আমাৰ শিক্ষাৰ্থীৰ লগত একেলগে ইফতাৰত মই ভাগ লওঁ। আৰু আল্লাহৰ ওচৰত মোৰ এইটোৱেই দোৱা যে আহি থকা দিনত সকলো পৰিয়াল, আমাৰ সমাজখন যি এটা মিলিজুলি সমাজ, এই মিলিজুলি সমাজখন সদায় শান্তি সম্প্ৰীতি সমন্বয় অটুট থাকে। আৰু আগন্তুক দিনত যাহাতে UPPL দলে মোক যি ধৰণে ওদালগুৰি ৪৬ নং বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আৰু মই ৰাইজৰ সেৱাৰ স্বাৰ্থত, ৰাইজৰ সেৱা, সমাজ সেৱা, পৰম ধৰ্মলৈ মই আগবাঢ়িছোঁ। আল্লাহৰ ওচৰত মই দোৱা মাগিছোঁ আৰু ইছলাম ধৰ্মী ৰাইজ, মুছলমান ৰাইজ, সংখ্যালঘু ৰাইজৰ ওচৰত মই আহ্বান জনাইছোঁ যে মই যুৱ শক্তি, যুৱ নেতা হিচাপে আপোনালোকৰ সমস্যা, আপোনালোকৰ উন্নয়ন আৰু এই ৰাস্তা দি মই আহিছোঁ যে স্বাধীনতা কালৰ পৰা এই ৰাস্তাটো হোৱা নাই, বোকাত মই গাড়ী চলাব লগা হৈছোঁ। লগতে ইফালে এটা নদী আছে, এই নদীত মানে দলং নাই, যাৰ কাৰণে মই বহুত দীঘলীয়া ৰাস্তা ঘূৰি পেলাই আহিব লগা হৈছে। মোৰ এটাই লক্ষ্য থাকিব, সংখ্যালঘু অঞ্চলৰ এই ৰাস্তা, এই দলং মই নিৰ্মাণ কৰিম, যাহাতে ৰাইজে এই দুৰ্যোগৰ পৰা যাহাতে তেওঁলোকে পৰিত্ৰাণ পায়। আৰু আশা কৰিছোঁ সংখ্যালঘু ৰাইজে মোক যি ধৰণে মৰম আৰু স্নেহ দিছে, মোক আঁকোৱালি লৈছে আৰু আগন্তুক দিনত সংখ্যালঘু অঞ্চলত প্ৰতিটা ভোটত আমি 100% আমি জয়ী হ'ম। আমি নিশ্চিতভাৱে ৰাইজৰ মৰম স্নেহ আমি পাবলৈ সক্ষম হ'ম, এইটোৱে মই আশা। আৰু সংখ্যালঘু ৰাইজৰ যিকোনো আশা আকাংক্ষা, তেওঁলোকৰ সমস্যা, বিভিন্ন সমস্যা আছে, এই সমস্যাখিনি দূৰ কৰা মই সংকল্প লৈছোঁ।